Ebilimu buku teraki ebilimu luai ৰাতিপুৱা আমি দৌৰি উঠি এনেদৰে ভাইটিসকলৰ লগত এনেদৰে খোজ কাঢ়োঁ। এটা সুন্দৰ পৰিৱেশ বুলি ক'ব লাগিব আৰু এই ৰাতিপুৱাই এনেদৰে ভাল লগা মুহূৰ্ত। ৰাতিপুৱা এনেদৰে বহুতো লোক ওলাই আহে দৌৰিবৰ কাৰণে বা খোজ কাঢ়িবৰ কাৰণে আৰু এয়া ধুনীয়া এটা পৰিৱেশ বুলি কৰিব ৰাতিপুৱাৰ যি পৰিৱেশ। এইটো হৈছে আমাৰ চুকাজানি নৈ আৰু ইয়াতে পথাৰ আছে, লগতে এনেদৰে এটা সুন্দৰ পৰিৱেশ হয়। পুৱাৰ ভাগত এটা মনোমোহা দৃশ্য বুলি ক'ব লাগিব। এয়া চুকাজানি নৈ, এইখন হৈছে আমাৰ গাঁও আৰু এই গাঁৱৰ প্ৰথম যি সোমোৱা পথটো